নতুন নতুন টেকনিক্যাল ভিডিও পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আপুনি যদি এজন এয়াৰচেলৰ গ্ৰাহক হয় তেনেহ'লে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। সকলো এয়াৰচেল গ্ৰাহকেই এইটো চিন্তাত ভুগি আছে যে সিহঁতৰ আপোন এয়াৰচেল নাম্বাৰটো লাহে লাহে সিহঁতৰ পৰা বিদায় লৈ আছে, কিন্তু বহুত চেষ্টা কৰিও সিহঁতে সেই আপোন নাম্বাৰটো সিহঁতৰ নিজৰ কাষত ৰাখিব পৰা নাই। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। মই আজি সেই সকললৈ এইটো ভিডিঅ' লৈ আহিছোঁ যাৰ জৰিয়তে সিহঁতে সিহঁতৰ আপোন নাম্বাৰটো নিজৰ ওচৰতেই ৰাখিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ বাবে যিকোনো এটা ব্ৰাউজাৰত যাব আৰু মোৰ ডেসক্ৰিপশন বক্সত এটা লিংক মই দি দিছোঁ, সেই লিংকটো কপি কৰি ইয়াতে গুগলত যাই পেষ্ট কৰি দিব। মই ভিডিঅ' শেষত সেইটো কেনেকৈ উলিয়াব লাগে মই ভালকৈ দেখাই দিম। তো মই জাস্ট পেষ্ট কৰি দিছোঁ তো সেই লিংকটো ওকে কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনাৰ জেনেৰেট ইউপিসি ফৰ এয়াৰচেল নাম্বাৰ, ইয়াতে কাস্টমাৰ মোবাইল নাম্বাৰ আছে, ইয়াতে আপোনাৰ এয়াৰচেল মোবাইল নাম্বাৰটো দিব লাগিব। আৰু তাৰ তলত দেখা পাইছে সিম নাম্বাৰ লাষ্ট 5 ডিজিট। আপোনাৰ যিটো এয়াৰচেল নাম্বাৰ আছে সেই এয়াৰচেল নাম্বাৰতে এয়াৰচেল সিমখনতে বহুত কেইটা নাম্বাৰ লিখা থাকে, সেইটো সিমৰ সিৰিয়াল নাম্বাৰ হয়। আৰু সেই নাম্বাৰৰ শেষৰ 5টা ডিজিট ইয়াতে লিখিব লাগিব। আৰু আপোনাৰ সাৰ্কেলটো ইয়াতে সিলেক্ট কৰিব লাগিব। আমাৰ অসম হয় তো আসামটো সিলেক্ট কৰি দিব, আৰু যাৰ যেটো হয় সেইটো আপুনি সিলেক্ট কৰি দিলেই হ'ব। তো মই মোৰ মোবাইল নাম্বাৰটো দি দিম। ইয়াতে মোবাইল নাম্বাৰটো লিখি ইয়াতে সিম সিৰিয়াল নাম্বাৰটো লিখি ইয়াতে জেনেৰেট ইউপিসি ইয়াতে ক্লিক কৰি দিলে আপোনাৰ ইউপিসি কোডটো জেনাৰেট হৈ যাব। তো মই মোৰ ইউপিসি কোডটো ইয়াতে লিখিম। সৰি, ইয়াতে মোৰ মোবাইল নাম্বাৰটো দিছোঁ আৰু সিমৰ শেষ 5টা ডিজিট মই লিখি দিছোঁ। এতিয়া মই ইয়াতে জেনেৰেট ইউপিসি ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ইউপিসিটো জেনেৰেট হৈ যাব, পোৰ্টিং নাম্বাৰটো জেনেৰেট হৈ যাব। আৰু মই যিটো সাৰ্ভিস লৈ মই যাব বিচাৰোঁ, এয়াৰটেল ভোডাফোন যিকোনো সাৰ্ভিস লৈ মই বা জিঅ' যিকোনো সাৰ্ভিস লৈ মই যাব পাৰিম। তো ফ্ৰেণ্ডছ, মোৰ জেনেৰেট ইউপিসিত ক্লিক কৰাৰ লগে লগে মোৰ এনেকুৱা ইণ্টাৰফেচ আহি গৈছে। বাওঁপিনে মোৰ নাম্বাৰটো আছে, মোৰ নাম্বাৰটো মই হাইড ব্ৰাছৰে হাইড কৰি দিছোঁ। আৰু ইয়াতে চাওক ইউৰ ইউপিসি ইজ KS384977 আৰু এইটো এক্সপায়াৰ্ড হ'ব 16 এপ্ৰিললৈ এইটোৰ ভ্যালিডিটি আছে। তো এনেকুৱাকৈ আপোনালোকৰ ইউপিসি কোডটো জেনেৰেট কৰি আপুনি যিকোনো সাৰ্ভিস লৈ টেলি সাৰ্ভিস লৈ আপোনালোকে যাব পাৰিব। তো এতিয়া আপোনালোকক দেখুৱাম কেনেকুৱাকৈ সেই আপোনাৰ লিংকটো আপোনালোকে উলিয়াব। তো আপোনালোকে যেটো ভিডিঅ' চাই আছে এই ভিডিঅ'টোত তো এনেকুৱা ইণ্টাৰফেচ আহিছে ভিডিঅ'টোত। তো এইটো মই বেলেগ ভিডিঅ' দেখাইছোঁ আপোনাৰ। তো এইটো ভিডিঅ'ৰ ইয়াতে চাব আপুনি কাৰ্চিন আছে, ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ
এনেকুৱা ডেছক্ৰিপশ্যন আহি যাব। তো ইয়াতে মই বেলেগ ভিডিঅ'ৰ লিংক দিছোঁ, এইটো নহয়, কিন্তু এইটো ভিডিঅ'ত মোৰ এই লিংকটোৱে থাকিব। সেই লিংকটো আপোনালোকে ইয়াৰ পৰা কপি কৰি আপোনাৰ ইউপিএছচিটো জেনেৰেট কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ বহুতৰে উপকাৰ হ'ব এই ভিডিঅ'টো চাই। তো যদি ভাল লাগে লাইক এটা কৰিব, আৰু কিবা বুজাত অসুবিধা হ'লে, কিবা প্ৰব্লেম পালে কমেণ্টত জনাই দিব। আৰু যদি আপুনি মোৰ এই চেনেলটো নতুন চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা নতুন নতুন টেকনিকেল ভিডিঅ'বিলাক মই সদায় লৈ আহোঁ। তো আজিলৈ ইমানেই, থেংক ইউ।